हेलो फ्रेंड्स वेलकम टू माय चैनल एजुकेशन। तो फ्रेंड्स आज লৈ আহিছোঁ তোমালোকৰ সন্মুখত ক্লাছ 10ৰ যিবোৰ তোমালোকে ক্লাছ 10ৰ মেট্ৰিক এক্সাম হয় মেট্ৰিক এক্সামৰ বহিবোৰ কেনেকৈ চায় কেনেকৈ নাম্বাৰবোৰ দিয়ে কেনেকৈ লিখিব লাগে কেনেকৈ লিখে আৰু কেনেকৈ নাম্বাৰবোৰ কাটে তো সেইবোৰ আজি ভিডিঅ'টোত চাম। তো ভিডিঅ'টো চাব পাৰিবা সেইবোৰ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা ভালদৰে। আশা কৰোঁ তোমালোকৰ যিমানবোৰ ডাউটছ আছে ডাউটছবোৰ ক্লিয়াৰ হ'ব। সো প্ৰথমে তোমালোকে যেতিয়া এক্সাম দিবলৈ যোৱা এক্সামৰ প্ৰথমত তোমালোকক বহিটো দিয়ে বহিটোত যিটো য'ত নাম লিখিব লাগে নামটো লিখিব নালাগে একচুৱেলি ৰলং লিখিব লাগে। তো ইয়াত ৰলং লিখিব লাগে গ্ৰুপ লিখিব লাগে মিডিয়াম লিখিব লাগে তাৰপিছত ছাবজেক্ট লিখিব লাগে কি ছাবজেক্টৰ এক্সাম ছাবজেক্ট আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইবোৰ লিখিব লাগে ইয়াত লিখিব লাগে আৰু যিয়ে মানে ইয়াত আছে ফুল ছিগনেচাৰ অফ ইনভিজিলেটৰৰ ছিগনেচাৰটো ইয়াত কৰে। তো মই এইবোৰ মানে হাইড কৰি ৰাখিছোঁ যাতে তেখেতৰ নামটো অলপ হাইড থাকে ঠিক আছে। তো ইয়াৰ পিছত ইয়াতে আছে কুৱেশ্যন নাম্বাৰ এইবোৰ কুৱেশ্যন নাম্বাৰ আছে কিমান কুৱেশ্যন নাম্বাৰ যেনেকৈ 1 নম্বৰ কুৱেশ্যন নাম্বাৰ কিমান নম্বৰ পাইছে 1+1 2 নম্বৰ। তো ইয়াত মাৰ্কবোৰ দিয়া থাকে ইয়াত মাৰ্কবোৰ দিয়ে লাষ্টত ইফালে কাউণ্ট কৰি লয় কিমান টোটেল মাৰ্ক কিমান পাইছে। তো এতিয়া চাওঁ বহিটো কেনেকুৱা লিখিছে কেনেকৈ লিখিব লাগে আৰু কেনেকৈ নাম্বাৰবোৰ কাটে। তো এইটো হৈছে এছামিছৰ বহি। তো 2023 যিটো এছামিছ এক্সাম আছিলে এইটো এছামিছৰ বহি। তো এছামিছৰ যিটো ফাৰ্ষ্টৰ কুৱেশ্যন আছিলে এইটো হৈছিলে কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি। তো এইটো এনচাৰ হৈ যাব বৌদ্ধ যুগক। তো এইটো ইয়াত বৌদ্ধ যুগ দিছিলে তো সেয়েহে এইটো 1 নম্বৰ পাইছে। তো এইটো শুদ্ধ হৈছে। ইয়াৰ পিছত খ নম্বৰটো দিছে সংমিশ্ৰণত অসমীয়া সংস্কৃতি নামৰ পুথিখনৰ লেখক কোন এইটো হৈছে আব্দুল ছাত্তাৰ। তো এইটো ৰাইট হৈ গৈছে। ইয়াৰ পিছত এনেকৈ যিমানবোৰ কুৱেশ্যন আছিলে তোমালোকে কুৱেশ্যন পেপাৰটো লগত লৈ বহিটো চাব পাৰা তেতিয়াহ'লে তোমালোকৰ কোনবোৰ শুদ্ধ কোনবোৰ কি আৰু কোনবোৰ তোমালোকে পাৰা নোৱাৰা সেইবোৰ চাব পাৰিবা। তো এনেকৈ এইটো যিমানবোৰ কুৱেশ্যন আছিলে কৰিলে। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত আছিলে ডিম্বেশ্বৰ নেওগৰ 4খন কবিতা পুথিৰ নাম লিখা। তো 4খন কবিতা পুথিৰ নাম লিখিছে ইয়াত আছিলে 2 নম্বৰ। তো ইয়াত 2 নম্বৰ দি দিছে। পিছত গ নম্বৰ ইয়াত 2 নম্বৰ মানে যিকোনো দুটা কৰিবলৈ দিছিলে ইয়াত 3টা আছিলে। তো এইটো যাৰ বহি মানে তেওঁ কিমানটা কৰিছে তেওঁ কৰিছে গ নম্বৰটো খ নম্বৰটো কৰা নাই। তো গ নম্বৰটো কি দিছিলে অসমৰ সাংস্কৃতিক বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণ হোৱাৰ কাৰণ কি। তো এনেকৈ লিখিছিলে ইয়াতে কিমান নম্বৰ দিছে ইয়াতে আছিলে 2 নম্বৰ। তো ইয়াত 2 নম্বৰে দিছে চাব পাৰে বহুত অলপ স্পেলিংবোৰ ভুল হৈছিলে বানানবোৰ তথাপি 2ৰ ভিতৰত 2 দি দিছে। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো কৰা নাই চাগে। ইয়াত 4 নম্বৰ কুৱেশ্যনত আছে অতিচম উত্তৰ লিখা পূজাৰ বন্ধত কলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। তো এইটো হৈছে দক্ষিণ ভাৰতলৈ। তো এইটো শুদ্ধ নাম্বাৰটো পাই গৈছে। ছ নম্বৰটো লিখিছে ঠিকে আছে এইটো শুদ্ধ হৈছে চেমনীয়া পুথি আৰু চেমনীয়াৰ। তো ইয়াত 2 নম্বৰ আছিলে চাগে নহয় 1 নম্বৰ আছিলে। তো চেমনীয়াৰ লিখিছে তো এইটো পাই গৈছে নাম্বাৰটো 1 নম্বৰ। ইয়াৰ পিছত 5 নম্বৰটো কি কৈছিলে 5 নম্বৰটো ফুল হৈছে ইয়াত চাব পাৰে তোমালোকে মিলাই কেনেকৈ লিখিলে ফুল হ'ব আৰু কেনেকৈ লিখিলে শুদ্ধ হ'ব। ইয়াত 5 নম্বৰ আছিলে আটাইৰে মুখবোৰ শুকাই প্ৰেমী যেন হৈছে কাৰ কি কাৰণত মুখবোৰ শুকাই প্ৰেমী যেন হৈছে। তো এইটো লিখিব কৈছিলে তো এইটো যেনেকৈ লিখিছে মানে এইটো ভুল হৈছে চ' তাতে নাম্বাৰ দিয়া নাই। পিছত 6 নম্বৰত আছে 6 নম্বৰত কিমান নম্বৰ আছিলে 6 নম্বৰত আছিলে 4 নম্বৰ আছিলে 6 নম্বৰত যিহেতু বেছিকৈ লেখা নাই 4 নম্বৰ হ'লে মানে অলপ বেছিকৈ লিখিব লাগিব। তো লিখিছিলে এইখিনি তো সেইকাৰণে 4 নম্বৰৰ ভিতৰত 4 দিয়া নাই 2 দিছে 2 নম্বৰ কাটি দিছে। তো দেখিব পৰা 4 নম্বৰ থাকিলে কিমানখিনি লিখিব লাগে ইয়াৰ পৰা চাই তোমালোকে এইটো আইডিয়া লগাব পাৰিবা যে কিমানখিনি লিখিব লাগিব। তো এইখিনি লিখিলে 4 নম্বৰ পোৱা নাই। তো সেই হিচাপে তোমালোকে এতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি লোৱা কিমানখিনি লিখিব লাগিব কেনেকৈ লিখিব লাগিব। তাৰপিছত মই এইফালে অলপ লিখিছিলে তথাপি 4 দিয়া নাই 2 নম্বৰ দিছে। এইটো চাগে আগতে চোৱা নাই নাম্বাৰটো আগতে দিছে পিছত এইখিনি চাইছে সেয়েহে নাম্বাৰটো কম দিছে নহ'লে আৰু অলপ নাম্বাৰ দিব লাগিছিল ভালে লিখিছে। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যনটো 9 নম্বৰ কুৱেশ্যনত কিমান আছিলে চাওঁ 9 নম্বৰ কুৱেশ্যনটো হৈছে 9 নম্বৰ কুৱেশ্যনত আছিল 3 মাৰ্ক। তো ইয়াত 3 দিছে 3 নে 2 ক'ব পৰা নাই মই এইটো 2 হ'ব চাগে। তো এইটো 2 দিছে এইটো ভালে লিখিছিলে কিন্তু ইয়াতো কিছুমান ভুল হৈছে চাগে তো সেইকাৰণে ইয়াত 2 নম্বৰ দিছে। তো তেনেকৈ 12 নম্বৰ কুৱেশ্যনটো এনেকুৱা আছিল 12 নম্বৰ কুৱেশ্যনটো কি আছিল চাই ল'বা তোমালোকে কুৱেশ্যন পেপাৰটো লগত লৈ পিনে ভিডিঅ'টো চাবা। তো কুৱেশ্যনটো চাই ল'বা 12 নম্বৰ কুৱেশ্যন কি আছিলে আৰু ইয়াৰ এনচাৰটো চাই ল'বা। তাৰপিছত তোমালোকে ভালকৈ এটা অনুভৱ লগাব পাৰিবা কেনেকৈ লিখিব লাগিব কেনেকৈ কি কৰিব লাগিব মানে পঢ়িব লাগিব। তো 12 নম্বৰত কিমান আছিলে মই নাজানো ইয়াত দিছে 2। তো 12 নম্বৰত লিখিছিলে ভালেই 12 নম্বৰত কিমান আছিলে চাওঁ 12 নম্বৰত আছিলে 3 মাৰ্ক 3 মাৰ্কৰ ভিতৰত চাব পাৰা তোমালোকে কিমানখিনি লিখিছিলে তথাপি 3ৰ ভিতৰত 3 ফুল দিয়া নাই। 12 নম্বৰত এইখিনি লিখিছে 3 দিয়া নাই 2 দিছে 2 নে 3 এইটো ক'ব পৰা নাই মই অলপ ডাউট লাগি আছে যিহেতু সংখ্যাটো কেনেকৈ দিছে এইটো 2 বুলিয়ে দেখা যায় আছে চ' এইটো 2। তাৰপিছত ভালেখিনি লিখিছিলে 12 নম্বৰটো কিন্তু 2 নম্বৰ দিলে। তাৰপিছত 15 নম্বৰটো 3 আছিলে চাগে 3 দিছে 15 নম্বৰত 15 নম্বৰটোত 4 আছিলে 3 দিছে। তাৰপিছত 15 নম্বৰৰ কটোত কিমান আছিলে এইটো 16 নম্বৰৰ 16 নম্বৰৰ মানে য'ত গ্ৰামাৰখিনি থাকে আছামিছৰ ব্যাকৰণ আহে ন 10 নম্বৰৰ। তো এইটো গ্ৰামাৰখিনি আছিলে তো তেওঁ যাৰ বহিটো মানে সেই গ্ৰামাৰখিনি 10ৰ ভিতৰত 10 পাইছে মানে গোটেইবোৰ ঠিকে হৈছে। তো তোমালোকে গ্ৰামাৰখিনি চাই কি আছিলে মিলাই ল'ব পাৰিবা আৰু আনচাৰটো ইয়াৰ পৰা লিখি ল'ব পাৰিবা। সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ যে ভিডিঅ'টো চোৱাৰ সময়ত 2023 যিটো এছামিছৰ কুৱেশ্যন পেপাৰ আছে মেট্ৰিকৰ সেই কুৱেশ্যন পেপাৰটো লগত লৈ বহিবা। তাৰপিছত লগে লগে চাই যাবা আৰু আনচাৰবোৰ লিখি ল'বা। কুৱেশ্যন পেপাৰটোতে লিখি ল'ব পাৰিবা যিবোৰ সৰু সৰু আৰু ডাঙৰবোৰ বেলেগ এটা নোটত লিখি ল'বা। তো এইবোৰ গোটেইবোৰ শুদ্ধ হৈছে সেইকাৰণে ইয়াত 10 আছিলে মানে 16 নম্বৰত যিমানগিলা আছিলে খ নম্বৰ গোটেইবিলাক মিলি 10টা আছিলে কুৱেশ্যন। তো 10ৰ ভিতৰত 10 পাইছে। তাৰপিছত 17 নম্বৰত কিমান আছিলে 17 নম্বৰ কুৱেশ্যনটোত আছিলে 4। তো 17 নম্বৰ কুৱেশ্যনত পাইছে 2 কি লেখা 17 নম্বৰ কুৱেশ্যনটো আছিলে যে ভাৱ সম্প্ৰসাৰণ কৰা যিকোনো এটা কৰিব দিছিলে তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি বিদ্যালয়ত
4 দিন অনুপস্থিত থকাৰ কাৰণ দেখুৱাই ছুটি মজুৰিৰ এখন আবেদন লিখিবলৈ দিছিলে, আবেদনটো লিখিছিলে কিন্তু 4ৰ ভিতৰত 2হে পালে। তো সেই হিচাপে তোমালোকে এইটো চাই কেনেকৈ কি কৰিব লাগিব, ক'ত ভুল হৈছে বহীটোত, সেইটো চাই তোমালোকে ভালকৈ প্ৰিপেয়াৰ হৈ থাকিবা আগৰ পৰাই। আৰু এনেকুৱা নহয় যে মেট্ৰিক পৰীক্ষা নহয়, কাৰণ মই যেনে তেনে পঢ়িলেই হ'ব, সেনেকৈ নহয়। ভালকৈ পঢ়িলেহে ভাল এটা ৰিজাল্ট হ'ব। মেট্ৰিক নাই কিন্তু এক্সামটো এক্সামে হয় ন। তো তুমি যদি ক্লাছ 10ত ভাল কৰিব পাৰা, তেনেহ'লে ক্লাছ 12ত আল্টিমেটলি মানে তোমাৰ এক্সামটো ভাল হৈ যাব। আৰু যদি ক্লাছ 10তে বেয়া হয়, পিছত মানে তোমাৰ ষ্টাডিটো কমিহে যাই থাকিব। আৰু যদি এতিয়া অলপ ভাল ৰিজাল্ট হয়, নহয় মোৰ ক্লাছ 10ত ভাল ৰিজাল্ট হৈছে, মই ক্লাছ 12তো ভাল কৰিব লাগিব। ইয়াত 25 নম্বৰ কুৱেশ্যনটো চাব পাৰা। 25 নম্বৰত কিমান আছিলে? 25 নম্বৰত দিছে 1 নম্বৰ। 25ত আছিলে চাগে 25 নহয়, এইটো ভুল হৈছে চাগে লিখা। এইটো 25 লিখিছে কিয়? 25 ঠিক আছে, 25 নম্বৰত আছিলে 2 নম্বৰ 1 দিছে 25ত। তাৰপিছত 26 নম্বৰটো কৰা নাই। 27 নম্বৰটোত কিমান আছিলে? 27 নম্বৰত আছিলে 1 নম্বৰ, 27ত 1ৰ ভিতৰত 1 পাইছে। ঠিক আছে, খ নম্বৰটো ভুল হৈছে, গ নম্বৰটো ৰাইট হৈছে। মানে এইটো তোমালোকে কুৱেশ্যন পেপাৰত মিলাই চাই ল'বা, কুৱেশ্যনটো কি আছিলে আৰু এনচাৰটো কি হ'ব বা কি দিছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। আশা কৰোঁ তোমালোকৰ বাবে ভিডিঅ'টো ইনফৰ্মেটিভ হ'ব। আৰু ভিডিঅ'টো যদি ভাল হৈ থাকে, ভাল লাগি থাকে, তোমালোকৰ হেল্প হৈ থাকে কিবা, তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা। তোমালোকৰ লাইক আৰু কমেণ্টে মোক মটিভেট কৰিব। আৰু যদি লাইক কমেণ্ট নাহে, মোৰ মানে ভিডিঅ' বনাবলৈ বেছি উৎসাহ নাথাকে। যদি লাইকবোৰ কমেণ্টবোৰ আহি থাকে, তেনেহ'লে ভিডিঅ'টো বনাবলৈ বহুত এটা প্ৰেৰণা জগায়, উৎসাহ এটা আহে। চ' ভিডিঅ'বোৰ লাইক কৰিবা, কমেণ্ট কৰিবা। আৰু যদি ভিডিঅ'টোত মই বেছি টাৰ্গেট ৰখা নাই, এটা সৰু সুৰা টাৰ্গেট ৰাখিছোঁ, 100 লাইক কৰিবা চবে। আৰু তোমালোকে ভিডিঅ'বোৰ চোৱা, লাইক নকৰা, চেনেলটো ছাবস্ক্ৰাইব নকৰা, এনেকৈ হ'লে কেনেকৈ পাম? অলপ মোৰ কথা ভাবিবা। চ' থেংক ইউ ফৰ ৱাচিং। আৰু ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ।